নমস্কাৰ, আজি 24 ডিচেম্বৰ 2025। অসমৰ ৰাজনীতিৰ পৰা বলিউডৰ গোপন স্কেণ্ডেললৈ দেশত আজি কি ঘটিল? মাত্ৰ কেইমিনিটমানত জানি লওক 15টা আটাইতকৈ ট্ৰেণ্ডিং খবৰ। মন্ত্ৰীৰ মন্তব্যই দেশ কঁপাইছে। প্ৰতিজন সাংসদ বিধায়কে কামৰ নামত কমিশ্যন লয়। কেন্দ্ৰীয় মন্ত্ৰী জিতান ৰাম মাঝিৰ এই মন্তব্যই ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। বৰাকত প্ৰতিবাদ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে শিলচৰত তীব্ৰ প্ৰতিবাদ। যুৱ কংগ্ৰেছ আৰু বিভিন্ন সংগঠনে কেন্দ্ৰীয় চৰকাৰক হস্তক্ষেপৰ দাবী জনাইছে। ডিজিটেল এৰেষ্টৰ পৰা ৰক্ষা পৰিল। লক্ষ্ণৌৰ বেংক কৰ্মচাৰীৰ তৎপৰতাত 1.13 কোটি টকাৰ চাইবাৰ প্ৰবঞ্চনাৰ পৰা ৰক্ষা পৰিল এগৰাকী বৃদ্ধা। ডিজিটেল এৰেষ্টৰ ভয় দেখুৱাইছিল প্ৰবঞ্চকে। শিক্ষকৰ নিৰ্মমতা। মধ্যপ্ৰদেশৰ ৰেৱাত এগৰাকী ব্যক্তিগত খণ্ডৰ শিক্ষকে 11 বছৰীয়া ছাত্ৰক ইমানেই প্ৰহাৰ কৰিলে যে ছাত্ৰজনৰ কাণেৰে তেজ ওলাবলৈ ধৰিলে। শিক্ষকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। শ্বেয়াৰ বজাৰ। আজি শ্বেয়াৰ বজাৰত আইটি ছেক্টৰত টকচনৰ বাবে চেনৰেক্স আৰু নিফটি স্থিৰ হৈ থাকিল। বছৰৰ শেষৰ ফালে বিনিয়োগকাৰীসকল অতি সাৱধান। আচৰিত ঘটনা। ছত্তীশগড়ত যিজন ব্যক্তিক হত্যা কৰা বুলি 4জনক জেললৈ পঠোৱা হৈছিল, সেই ব্যক্তিজন আজি জীয়াই থানাত উপস্থিত হয়। আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্ন। ঈশ্বৰৰ অভিযান। কাইলৈ ইছৰোৱে এলভিয়াম-3 ৰকেটৰ জৰিয়তে ব্লুবাৰ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব। মহাকাশ গৱেষণাত ভাৰতৰ বাবে এয়া আন এক বৃহৎ সফলতা হ'ব। বিমানত আক্ৰমণ। দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলট আৰু যাত্ৰীৰ মাজত হাতাহাতি হয়। দুয়োপক্ষৰ বিৰুদ্ধে এজাহাত দাখিল। পাইলটৰ বিৰুদ্ধে যাত্ৰীক আক্ৰমণৰ গুৰুতৰ অভিযোগ। অসমত বহিষ্কাৰ আইন। বিশ্বনাথ জিলাত 1950 চনৰ বহিষ্কাৰ আইনৰ অধীনত দুগৰাকী বিদেশী মহিলাক দেশত্যাগৰ নিৰ্দেশ। অসম চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান। ধুৰন্ধৰ বিতৰ্ক। ৰণবীৰ সিঙৰ চিনেমা ধুৰন্ধৰক মিছা প্ৰচাৰ বুলি কৰ্তৃপক্ষ ধুবৰাঠীৰ। ছবিখনৰ অভিনেতা আৰু পৰিচালকৰ সৈতে ধুবৰাঠীত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে। কাৰ্বি আংলঙত হিংসা। চৰকাৰী ভূমি উচ্ছেদৰ দাবীত খেৰণীত তীব্ৰ উত্তেজনা। প্ৰতিবাদকাৰীয়ে কাৰ্বি পৰিষদৰ তুলিৰাম ৰং নাৱৰ বাসগৃহত অগ্নিসংযোগ কৰে। বৰ্তমান 163 ধাৰা জাৰি। বলিউড গছিপ। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ মাজত বিচ্ছেদৰ উৰা বাতৰি। আজি মুম্বাইৰ এটা অনুষ্ঠানত দুয়োৰে মাজত হোৱা তৰ্কই চৰ্চা লাভ কৰিছে। আৱেগিক কাহিনী। তেজপুৰত এজনী কুকুৰে নলাত পৰি থকা নৱজাতকক উদ্ধাৰ কৰি প্ৰাণ বচালে। কুকুৰটোৰ চিঞৰ শুনি ৰাইজ গোট হৈ শিশুটোক হাস্পতাললৈ লৈ যায়। নতুন আইন। চৰকাৰে আজিৰ পৰা সামাজিক মাধ্যমত ভ্ৰান্ত খবৰ বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ কাৰাদণ্ড আইন বলৱৎ কৰিছে। সকলোকে সতৰ্ক থাকিবলৈ নিৰ্দেশ। ৰাজনৈতিক তৰ্ক। সংসদৰ শীতকালীন অধিৱেশনত ৰাহুল গান্ধী আৰু অমিত শ্বাহৰ মাজত তুমুল বাকযুদ্ধ। নিবনুৱা সমস্যাৰ ইছ্যু লৈ সদনত হুলস্থুলীয়া পৰিৱেশ। এই খবৰসমূহৰ বিষয়ে আপোনাৰ মতামত কি? কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা খবৰ আপডেট পাই থাকিবলৈ আমাক ফলো ছাবস্ক্ৰাইব কৰক।